দেউতা চহী এটা কৰকচোন। नहीं 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 सारुण के यहाँ कुछ तो गड़बड़ है। কিহৰ এইখন? এই কলেজৰ ৰিপৰ্ট কাৰ্ড হয়, চাইন এটা লাগে। বাবা বাছ বাবা চাবা নক'ব, বহুত সহ্য কৰিলোঁ আপোনাৰ টৰ্চাৰ। এতিয়া মই যি ক'ম সেইটোৱে হ'ব। সৰুৰ পৰা শুনি আছোঁ, এইটো নকৰিবি সেইটো নকৰিবি, তাত নাযাবি ইয়াত নাযাবি। আপুনি জানে আপুনি যে চাইন কৰিলে ইয়াত কি লিখা আছে? আজিৰ পৰা আপুনি একো অৰ্ডাৰ দিব নোৱাৰিব মোক। আপোনাক গোটেই সম্পত্তি মোৰ, আৰু নুশুনো দেউতা। আৰে ৰ, মই তোক সেইটো সময়ত কৈ আছিলো যে এইখন কলমত কালি শেষ হৈ গৈছে, বেলেগ এটা কলম দে বুলি। দেউতা আপুনি প্ৰেংক মানে গম পাই নে? খালি প্ৰেংক কৰি আছিলোঁ। গম পাও, এতিয়া ময়ো তোৰ লগত প্ৰেংক কৰিম।